মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগন্তুক 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে HSLC অৰ্থাৎ মেট্ৰিক ফাইনেল পৰীক্ষা দিব তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে ছ'চিয়েল সায়েন্সৰ এটি গুৰুত্বপূৰ্ণ চেপ্টাৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই চেপ্টাৰৰ পৰা তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে আহিবলগীয়া ভেৰি ইম্পৰ্টেণ্ট কমন MCQ লৈ অহা হৈছে। এই MCQ কেইটা ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ বাবে খুব বেছি প্ৰয়োজনীয়, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু গোটেইখিনি তোমালোকৰ নোটবুকত লিখি লৈ ল'বা। ভিডিঅ'টো শেষলৈ চাবা তোমালোকে, মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ দি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। যিসকল নতুনকৈ আহিছা প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ আপলোড কৰা হৈছে, তাৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। সমান্তৰালভাৱে তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অসমীয়াৰ 100% কমন এছেও আপলোড কৰা হৈছে, তাৰ লিংক ডেছক্ৰিপশ্যনত আছে, তোমালোকে চাই ল'বা। হোৱাটছআপত আমাৰ এইসমূহৰ PDF দিয়া হয়, গতিকে তাৰো লিংক আমাৰ ডেছক্ৰিপশ্যনত আছে, তোমালোকে হোৱাটছআপত জইন হ'ব পাৰা। কিবা ডাউট থাকিলে পোনপটীয়াকৈ মোক সুধিব পাৰা, মই তোমালোকক যথাযথভাৱে সেইখিনি সমাধান দিবলৈ যত্ন কৰিম। তোমালোকৰ প্ৰত্যেকটো বিষয়ৰ উন্নত মানৰ কমন ইম্পৰ্টেণ্ট নোটছ আপলোড কৰা হৈ আছে, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক পৰীক্ষাৰ বাবে নিজকে সুন্দৰভাৱে প্ৰস্তুতি চলোৱা। ভিডিঅ'টো শেষলৈ চাবা আৰু যিসকল নতুনকৈ আহিছা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। কি লাগে নালাগে তোমালোকে সেইখিনিও মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা, ঠিক আছে। আৰু ভিডিঅ'টো শেষলৈ চাবা, ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে, ভালকৈ প্ৰস্তুতি চলোৱা।